বিশ্বৰ আটাইতকৈ অভদ্ৰ ব্যক্তিৰূপে পৰিচিত আৰু নিজৰ অপোনেণ্টৰ কামুৰি কাণ ছিঙি দিয়াৰ নিচিনা ঘটনা কৰিছিল এই ব্যক্তিজনে। এই ব্যক্তিজনৰ নাম মাইক টাইছন। আজি আপোনালোকক কম মাইক টাইছনৰ কেইটামান ইণ্টাৰেষ্টিং ঘটনাৰ বিষয়ে। নমস্কাৰ, মই নৱদৰে আপোনালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি চেনেলটো প্ৰথম ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল বুটামটো দবাই অল নটিফিকেশ্যন অন কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব আৰু আপোনাৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰি দিব। আপোনালোকে হয়তো নিশ্চয় মাইক টাইছনৰ নাম শুনিছে বা আপোনালোকে মাইক টাইছনৰ নিশ্চয় চিনেমা চাইছে। মাইক টাইছনৰ জন্ম হৈছিল নিউয়ৰ্কত 13 জুন 1966। মাইক টাইছনক ডাঙৰ দীঘল কৰিছিল তেখেতৰ মাকে, কাৰণ মাক দেউতাকৰ ডিভোৰ্চ হৈছিল তেখেতৰ একেবাৰে ল'ৰালি কালতে। মাইক টাইছনৰ ল'ৰালি কালত মাইক টাইছনক যদি কোনোবাই জোকাইছিল সেই ব্যক্তিজন কেতিয়াও বাচি যাব পৰা নাছিল। মাইক টাইছনে সেই ব্যক্তিজনক ধৰি বেয়াকৈ মাৰপিট কৰিছিল। মাইক টাইছনৰ আৰু এটা প্ৰব্লেম আছিল। মাইক টাইছনে কথা কওঁতে লাগি ধৰিছিল, মানে ষ্টাম্বলিঙৰ প্ৰব্লেম আছিল। আৰু তেখেতক সেই কথাটো লৈ যদি কোনোবাই ধেমালি কৰে তেখেতে সহ্য কৰিব নোৱাৰে আৰু সেই ব্যক্তিজনক তাতেই পিটি আহিছিল। মাইক টাইছনে পাৰ চৰাই পুহিছিল। মাইক টাইছনে পাৰ চৰাই খুব ভাল পাইছিল, গতিকে তেখেতে পাৰ চৰাই ঘৰতে ৰাখি লৈছিল। এবাৰ তেখেততকৈ 2-4 বছৰ ডাঙৰ কেইটামান ল'ৰাই তেখেতৰ পাৰ এটা মাৰিছিল আৰু মাইক টাইছনে সেই কথাটো সহ্য কৰিব নোৱাৰি সেই ল'ৰাকেইটাক গৈ বহুত বেয়াকৈ মাৰপিট কৰিছিল। এনেদৰে কৰোঁতে মাইক টাইছনে মাত্ৰ 13 বছৰ বয়সত 38 টাইমছ গ্ৰেপ্তাৰ হ'ব লগা হৈছিল। এনেতে মাইক টাইছনক লগ পাইছিল ববি ষ্টুৱাৰ্টছে। ববি ষ্টুৱাৰ্টছে মাইক টাইছনৰ মাজত পটেনচিয়েল দেখা পাইছিল আৰু মাইক টাইছনক বক্সিঙৰ ট্ৰেইনিং দিছিল। ববি ষ্টুৱাৰ্টছে মাইক টাইছনক মাত্ৰ কেইমাহমানৰ কাৰণেহে বক্সিঙৰ ট্ৰেইনিং দিলে। তাৰপিছত ববি ষ্টুৱাৰ্টছে মাইক টাইছনক লৈ গ'ল কোচ ডিমাটোৰ ওচৰলৈ। কোচ ডিমাটো আছিল ফৰ্মাৰ USA বক্সিং ট্ৰেইনাৰ আৰু মেনেজাৰ। কোচ ডিমাটোৱে মাইক টাইছনক পচন্দ কৰিলে আৰু মাইক টাইছনক বক্সিঙৰ বিভিন্ন টিপছ বা বক্সিঙৰ ট্ৰেইনিং দিবলৈ আৰম্ভ কৰিছিল। আৰু মাইক টাইছনে মাত্ৰ 16 বছৰ বয়সত জুনিয়ৰ অলিম্পিকত ভাগ লৈছিল আৰু জুনিয়ৰ অলিম্পিকত ভাগ লৈ তেখেতে সেই বছৰেই গ'ল্ড মেডেল লাভ কৰিছিল। আৰু মাইক টাইছনে সেই জুনিয়ৰ অলিম্পিকতে 8 ছেকেণ্ডত নিজৰ অপোনেণ্টক নক আউট কৰাৰ ৰেকৰ্ড গঢ়িলে। মাইক টাইছনৰ 18 বছৰ বয়সত মাইক টাইছনে প্ৰফেচনেল গেম খেলা আৰম্ভ কৰিছিল আৰু প্ৰফেচনেল গেমত তেখেতে পৰাজয়ৰ মুখ দেখিব লগা হোৱা নাছিল, মাত্ৰ তেওঁ জিকিহে গৈছিল। 1986ৰ নৱেম্বৰ মাহ মাইক টাইছনে মেটচ খেলিছিল ট্ৰ'ভাৰ বাৰ্বিকৰ লগত আৰু সেই মেটচখনত মাইক টাইছনে ট্ৰ'ভাৰ বাৰ্বিকক পৰাজিত কৰি তেখেত হৈ পৰিছিল ৱৰ্ল্ডৰ য়ংগেষ্ট হেভিৱেইট চেম্পিয়ন মাত্ৰ 20 বছৰ 4 মাহত। মাইক টাইছনে ৰেকৰ্ড কৰিলে যে 20 বছৰ 4 মাহত তেখেতেই প্ৰথমজন ব্যক্তি যি ইমান কম বয়সত ৱৰ্ল্ডৰ হেভিৱেইট চেম্পিয়ন খিতাপ দখল কৰিছিল। সেই সময়ত মাইক টাইছন মিলিয়নাৰ হৈ পৰিছিল। মাইক টাইছনৰ হাতত আছিল অজস্ৰ ধন সম্পত্তি। মাইক টাইছনে যি লাগে সকলোবোৰ কিনিব পাৰিছিল। 1988ত মাইক টাইছনে এখন মেটচ খেলিছিল মাইকেল পিঞ্চৰ এগেইনষ্টত আৰু মাইক টাইছন সেই মেটচখনত জয়ী হৈছিল। পুৰস্কাৰ হিচাপে মাইক টাইছনে লাভ কৰিছিল $30 মিলিয়ন। আৰু সেই $30 মিলিয়ন লৈ তেখেত আৰু তেখেতৰ পত্নীৰ মাজত কাজিয়া হৈছিল আৰু সেই কাজিয়াই অৱশেষত ডিভোৰ্চ হৈছিলগৈ। ইয়াৰ পিছতে মাইক টাইছনৰ কিছুমান বেয়া অভ্যাস আৰম্ভ হ'ল। মাইক টাইছনে গাৰ্লফ্ৰেণ্ডৰ লগত থাকিবলৈ ধৰিলে, মাইক টাইছনে মদ খাবলৈ ধৰিলে, মাইক টাইছনে ড্ৰাগ এডিক্ট হ'বলৈ ধৰিলে। USAৰ মিছ ব্লেক কণ্টেষ্টেণ্ট এগৰাকীৰ লগত মাইক টাইছনৰ চিনাকি হৈছিল আৰু সেই মিছ ব্লেক কণ্টেষ্টেণ্ট গৰাকীৰ লগত মাইক টাইছন আছিল এখন হোটেলত 3 দিন 3 ৰাতিৰ বাবে। 3 দিনৰ পাছত মাইক টাইছন যেতিয়া হোটেলৰ পৰা বাহিৰলৈ ওলাই আহিল তেখেতক পুলিচে এৰেষ্ট কৰিলে। জানিব পাৰিলে যে মাইক টাইছনৰ ওপৰত ৰেপ কেছ কৰা হৈছে। মাইক টাইছনে যদিও কৈছিল হোটেল ৰুমৰ ভিতৰত যি হৈছিল সকলোবোৰ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ মাজত হৈছিল, কিন্তু মাইক টাইছনে এই কথাবোৰ কোৰ্টত প্ৰমাণ কৰিব নোৱাৰিলে আৰু USA কোৰ্টে মাইক টাইছনক 6 বছৰৰ বাবে কাৰাদণ্ডৰে দণ্ডিত কৰিলে। জেলত থাকোঁতেই মাইক টাইছনে নিজৰ ধৰ্ম পৰিৱৰ্তন কৰিছিল। মাইক টাইছনে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু নিজৰ নাম পৰিৱৰ্তন কৰিছিল মালিক আব্দুল আজিজলৈ। মাইক টাইছনৰ ভাল আচৰণৰ বাবে USA গভৰ্ণমেণ্টে তেখেতক 3 বছৰৰ পাছতে জেলৰ পৰা মুক্তি কৰি দিছিল।
জেলৰ পৰা ওলোৱাৰ পাছত মাইক টাইছনে পুনৰ কামবেক কৰিছিল 1995ত 1995ত কামবেক কৰিয়ে তেখেতে পুনৰবাৰ ৱৰ্ল্ড হেভিৱেইট চেম্পিয়নশ্বিপ দখল কৰিছিল ইয়াৰ পাছতে মাইক টাইছনে এখন মেচ খেলিছিল হৰিফিল্ডৰ লগত এই মেচখনত মাইক টাইছনে যিটো ঘটনা কৰিলে ৱৰ্ল্ডৰ স্পৰ্টছ ইতিহাসত আটাইতকৈ কলংকিত ঘটনা বুলি গণ্য কৰা হয় মাইক টাইছনে হৰিফিল্ডৰ কাণত কামুৰি কাণ ছিঙি দিছিল এই ঘটনাটো আজিও ৱৰ্ল্ডৰ কলংকিত ঘটনা বুলি গণ্য কৰা হয় অৱশেষত 2005 চনত মাইক টাইছনে বক্সিং কেৰিয়াৰৰ পৰা ৰিটায়াৰমেণ্ট ল'লে বক্সিং কেৰিয়াৰৰ পৰা ৰিটায়াৰমেণ্ট লোৱাৰ আগত মাইক টাইছনে WWFতো যত্ন কৰিছিল কিন্তু WWFত তেওঁ বিশেষ ভাল ফল লাভ কৰিব নোৱাৰিছিল মাইক টাইছনে বক্সিঙৰ পৰা ৰিটায়াৰ লৈ তেখেতে হলিউডত কাম কৰিবলৈ আৰম্ভ কৰিলে তেখেতে খোজ পেলাইছিল এক্টিঙৰ পৃথিৱীখনত তেখেতে বহুত হিট মুভি বহুত ব্লকবাষ্টাৰ মুভি আমাক দিছে আপুনিও হয়তো তেখেতৰ মুভি নিশ্চয় চাইছে তেখেতৰ মুভিৰ ভিতৰত আছে ফল এণ্ড চেম্পছ One Night in Vegas, The Man Inside, Black and White আদি বহুতো আশা কৰোঁ আপোনালোকে মাইক টাইছনৰ এই কাহিনীটো নিশ্চয় ভাল পালে যদি কাহিনীটো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিলে অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আনি থাকিম থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'